যিখন দেশৰ বাবে ভাৰতে 1979 চনত স্বাধীন লাভ কৰিবলৈ যুদ্ধ কৰিছিল, আজি একেখন দেশে ভাৰতৰ বিৰুদ্ধে বিষ ওলোৱা দেখা গৈছে। বাংলাদেশৰ ৰাজপথত ভাৰত বিৰোধীৰ শ্লোগান, মিডিয়া হাউচ জ্বলি থকা, সংখ্যালঘুসকলৰ ওপৰত আক্ৰমণ আৰু বিপজ্জনক সপোন। বৃহৎ বাংলাদেশৰ দৰে এই সকলোবোৰ হঠাতে হোৱা নাই। প্ৰশ্নটো বাংলাদেশত কি হৈ আছে সেয়া নহয়, প্ৰশ্নটো হ'ল এইটো কিয় হৈ আছে, এই ঘৃণাৰ সুবিধা কোনে লৈছে আৰু ইয়াৰ প্ৰভাৱ ভাৰতৰ ওপৰত কিমান বিপজ্জনক হ'ব পাৰে। আজি এই ভিডিঅ'টোত আমি বুজি পাম কিয় বাংলাদেশে ভাৰতৰ বিৰুদ্ধে ঘূৰি ফুৰিছে। যিখন দেশত ভাৰতে 1971 চনত স্বাধীনতা লাভ কৰিবলৈ নিজৰ সেনাবাহিনী, সম্পদ আৰু কূটনীতি উচৰ্গা কৰিছিল, আজি একোখন দেশে পূব সীমান্তত ভাৰতৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। আজি বাংলাদেশৰ ৰাজপথত ভাৰত বিৰোধী শ্লোগান উত্থাপন কৰা হৈছে, মিডিয়া হাউচ জ্বলাই দিয়া হৈছে, সংখ্যালঘুসকলক আক্ৰমণ কৰা হৈছে আৰু বৃহৎ বাংলাদেশৰ দৰে বিপজ্জনক ধাৰণা ছচিয়েল মিডিয়াত মুকলিকৈ বিয়পি পৰিছে। কিন্তু প্ৰশ্নটো বাংলাদেশত কি হৈ আছে সেয়া নহয়, প্ৰশ্নটো এইটো কিয় হৈ আছে। যোৱা কেইবছৰমানৰ পৰা বাংলাদেশত ক্ষমতা সলনি হৈছে। শ্বেখ হাছিনা চৰকাৰৰ পতন আৰু তাৰ লগে লগে ভাৰত আৰু বাংলাদেশৰ মাজত থকা দশকজুৰি আস্থাৰ ভেটিটোও জোকাৰি গৈছিল। ভাৰতে সদায়ৰ দৰে আশ্ৰয়ৰ ব্যৱস্থা কৰিছিল, 1975 চনত বা 2024 চনতেই হওক, কিন্তু আজি একেজন ব্যক্তিক ভাৰতৰ ষড়যন্ত্ৰ বুলি কোৱা হৈছে। এই গোটেই খেলখনত আটাইতকৈ ডাঙৰ ভুলটো ক'ত আছিল? পানী। 2011 চনৰ পৰা টিয়েষ্টা নদীৰ চুক্তি চলি আছে। ৰাজনীতিৰ বাবে ভাৰতে এই সিদ্ধান্ত পিছুৱাই দিলে আৰু চীনে এই খালী স্থানত প্ৰৱেশ কৰিছে। আজি চীনে বাংলাদেশত ধন বিনিয়োগ কৰিছে, বন্দৰ তৈয়াৰ কৰা, ঋণ দিয়া আৰু লাহে লাহে তেওঁক ফান্দত পেলাই আছে। যেতিয়া চুবুৰীয়া দেশখন অস্থিৰ হয়, গতিকে ইয়াৰ প্ৰভাৱ ভাৰতৰ ওপৰত পৰে প্ৰথমে। অনুপ্ৰৱেশ, বিদ্ৰোহ আৰু সীমান্তৰ উত্তেজনা। এতিয়া সমাধান কি? শিলিগুৰি কেৰিডৰ বিকল্প, KMTTP মতে প্ৰকল্প, আন্তৰ্জাতিক মঞ্চৰ ওপৰত চাপ, শূন্য প্ৰৱেশ সীমা নীতি। ভূ ৰাজনীতিত কোনো আৱেগ নাই, দেশখনক ৰক্ষা কৰাৰ সময়তে লোৱা সিদ্ধান্ত। যদি আজি আমি হাৰ নাপাওঁ, গতিকে কাইলৈ দাম বহুত বেছি হ'ব। ধন্যবাদ।